নমস্কাৰ সাগৰসকলে ভালে আছে আজি কোৰ্ট মেৰেজ কোড কেনেদৰে কৰে সেই বিষয়ে অকণমান কম বহুতে কোৰ্টত আহি পেলাই নটাৰী পাব্লিকৰ তাত মেৰেজ এগ্ৰিমেণ্ট কৰে আৰু সেইটোৱে কোৰ্ট মেৰেজ বুলি ভাবে আৰু নটাৰী পাব্লিকে যি চাৰ্টিফিকেট দিয়ে সেইখনেই মেৰেজ চাৰ্টিফিকেট বুলি ভাবে আচলতে তেনেকুৱা নহয় কোৰ্ট মেৰেজ সাব ৰেজিষ্ট্ৰাৰ অফিচত সাব ৰেজিষ্ট্ৰাৰ ওচৰতহে আবেদন কৰিব লাগে যাৰ যি ধৰ্ম হিন্দুসকলে হিন্দু নীতি নিয়মত বিয়া কৰাৰ পিছত মুছলিমসকলে মুছলিমৰ নীতি নিয়মত বিয়া বাৰু কৰাৰ পিছত সাব ৰেজিষ্ট্ৰাৰ অফিচত আহি পেলাই আবেদন কৰিব এপ্লিকেশ্যন ফৰ্ম পাই সেইখন ফিল আপ কৰিব এজ প্ৰুফৰ বাবে বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড লাগে আইডেণ্টিটি প্ৰুফৰ বাবে ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড এইবোৰ লাগে হাজবেণ্ড ৱাইফৰ জইণ্ট ফটো লাগে দুজন উইটনেছ লাগে এইদৰে আপোনালোকে ডকুমেণ্টছখিনি দি পেলাই ফৰ্মখন ফিল আপ কৰি জমা দিব আজিকালি অনলাইন এপ্লাইও হয় তাৰপিছত সাব ৰেজিষ্ট্ৰাৰ যিজন থাকে অফিচাৰ তেওঁ মাতিব ডকুমেণ্টছবিলাক চাব হাজবেণ্ড ৱাইফক সুধিব উইটনেছক সুধিব তেওঁৰ যিখিনি সুধিবলগীয়া থাকে তাৰপিছত যদি গোটেইখিনি ঠিকে থাকে পায় তেতিয়াহ'লে অফিচাৰৰ কামখিনি তেওঁ কৰিব আৰু তাৰপিছত আপোনালোকে এখন প্ৰপাৰ লিগেল মেৰেজ চাৰ্টিফিকেট পাব আৰু সেইখনে এই প্ৰচিডিঅ'ৰটোৱে হ'ল মূল প্ৰচিডিঅ'ৰ কোৰ্ট মেৰেজ কৰাৰ যদি মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে মোৰ পেজটি ফ'ল' কৰিব লাইক কৰিব কমেণ্ট কৰিব মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকে এই কথা জানে কাৰণ আজিকালি মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰাটো প্ৰায় বাধ্যতামূলক হৈ পৰিছে আৰু বিভিন্ন কামত প্ৰয়োজন হয় আজিলৈ এইখিনিয়ে আকৌ আহিম নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আজিলৈ ধন্যবাদ